নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ভাৰতীয় সংস্কৃতি নামৰ যিটো পাঠ আছে, পাঠটোৰ কমপ্লিট কুৱেশ্যন আনচাৰ উইথ এক্সপ্লেনেশ্যন। তোমালোকৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেওঁলোকক উদ্দেশ্যে মই মোৰ ইউটিউব চেনেলত তোমালোকৰ ক্লাছ 10ৰ গোটেইকেইটা ক'ৰ্ছ অসমীয়া গ্ৰামাৰ, ইংলিছ গ্ৰামাৰ, ছ'চিয়েল চায়েন্স, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, মেথছ, ছায়েন্স গোটেইকেইটা ছাবজেক্টৰ যিসমূহ কোৰ্ছসমূহ মই তোমালোকৰ কাৰণে ফ্ৰীকৈ ইউটিউবত আপলোড কৰি আছোঁ। গতিকে তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা নতুবা মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাবলৈ নাপাহৰিবা। আজি বেছিকেলি এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম ভাৰতীয় সংস্কৃতিৰ ওপৰত আৰু তোমালোকৰ আগৰ যিকেইটা প্ৰিভিয়াছ লেছন অসমীয়া কিতাপৰ সেইকেইটাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই আহিছোঁ। গতিকে ব'লা আজি আমি ভাৰতীয় সংস্কৃতিৰ বিষয়ে বিতংভাৱে পঢ়োঁ। হয়তো ক্লাছটো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু তোমালোকে মনোযোগ সহকাৰে চাবা, তোমালোকৰে উপকাৰ হ'ব। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি বাৰু? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। মানে ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ কি প্ৰাণ। এতিয়া ক্ৰমবৰ্ধমান শক্তি মানে কি সেই সন্দৰ্ভত তোমালোকে পিছলৈ জানিব পাৰিবা। আৰু এইটো প্ৰশ্ন যদি পৰীক্ষাত আহে তেনেহ'লে 1 নম্বৰীয়া আহিব। গতিকে মনোযোগ সহকাৰে চাবা। আৰু এই কাৰণেই ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি। ক্ৰমবৰ্ধমান শক্তি যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ, আৰু সেইটো কাৰণে কি বুলি কৈছে, ভাৰতীয় সংস্কৃতিক এটা জীৱন্ত শক্তি বুলি কৈছে। হয়তো তোমালোকে ইয়াৰ মূল মন্ত্ৰটো বুজি পোৱা নাই চাগে, কিন্তু তলত যেতিয়া তোমালোকে নেক্সট প্ৰশ্ন উত্তৰবিলাক পাবা তেতিয়া তোমালোকৰ এইবিলাক প্ৰশ্ন উত্তৰ ইজিলি ক্লিয়াৰ হৈ যাব। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ হৈছে পণ্ডিত ৰাহুল সংকৃতায়নৰ। এই কিতাপখন মই পঢ়িছোঁ, মোৰ ওচৰত এতিয়াও আছে। ভলগাৰ পৰা গংগালৈ অসমীয়া ভাৰ্জনটো আছে মোৰ ওচৰত। বহুত ভাল লাগে কিতাপখনত তোমালোকে বেছিকেলি হিউমেন বিং, মানৱ জাতি কোনডোখৰ ঠাইৰ পৰা ক্ৰমবিকাশ হৈ কেনেকৈ আহিছিলে, ক'ত গৈছিলে, কেনেকুৱা আছিলে মানে আদিম মানুহৰ জীৱন প্ৰণালীটো, সেই সন্দৰ্ভত তোমালোকে যদি জানিব বিচৰা তেনেহ'লে পণ্ডিত ৰাহুল সংকৃতায়নৰ ভলগাৰ পৰা গংগা মানে ফ্ৰম ভলগা টু গংগা পঢ়িব পাৰা। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে? উত্তৰ, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কালিয়া দমন আৰ্যই অনাৰ্যক সংস্কৃত কৰা প্ৰকৃতধৰ্মী নৃত্য। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি নতুবা বুলিব পাৰি? ইয়াৰ আনচাৰ হৈছে প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় চাৰ্মান অন দি মাউণ্টৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। এতিয়া তোমালোকে এই প্ৰশ্নটো যদি উত্তৰ লিখিবলৈ যোৱা, এইটো চোৱা, তোমালোকৰ এক্সামত 1 নম্বৰ আহিব, ঠিক আছে, যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় বা ক'ব পাৰি। তেতিয়া তোমালোকে লিখিবা যে কি প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক, মানে ডাইৰেক্ট লিখিবা বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি নতুবা বুলিব পাৰি। শিৱ আৰু শক্তিৰ পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ লিখিবা শিৱ আৰু শক্তিৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মোহৰত ই আজিও অংকিত হৈ আছে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি আৰ্যপূৰ্ব যুগত আৰু ইয়াৰ ওপৰত ভেটি কৰিয়েই পৰৱৰ্তী কালত সংস্কৃতি গঢ় লৈ উঠিছে। এতিয়া শিৱ আৰু শক্তি পূজাৰ আদিমূল কি বাৰু? আদিমূল আছিলে আমাৰ হিন্দু সভ্যতাৰ। সেই সময়ত তোমালোকে যদি মহেঞ্জোদাৰো নামৰ ফিল্মখন চাইছা তেনেহ'লে দেখিবা আগতে হৰপ্পা সভ্যতা বহুত ৰিচ সভ্যতা আছিলে। মহেঞ্জোদাৰো হৰপ্পা কথা শুনিছা চাগে তোমালোকে, বৰ্তমান পাকিস্তানত পৰে। এতিয়া সেই সময়ছোৱাত মানে কি হৈছিলে, যিহেতু সেই হিন্দু সভ্যতা আটাইতকৈ ৰিচ সভ্যতা আছিল আৰু তাৰ আগৰ সভ্যতাৰ কোনো চিনচ মানে পোৱা যায় কিন্তু কমকৈ পোৱা যায়। তোমালোকে যদি আগলৈ গৈ একদম জিঅ'লজিষ্ট হোৱা নতুবা ভূতত্ত্ব নতুবা প্ৰত্নতাত্ত্বিক চাইণ্টিষ্ট হোৱাগৈ ন, তেতিয়া তোমালোকে এইবিলাক ষ্টাডি কৰিলে পাবা। আৰু মই কোনো প্ৰত্নতাত্ত্বিক চাইণ্টিষ্ট নহয়, বাট মই নিজে যিখিনি কথা পঢ়িছোঁ মই সিমানখিনি কথাই তোমালোকক ক'ব পাৰিম। চোৱা, শিৱ আৰু শক্তি পূজাৰ মূল তোমালোকে মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ কথা লিখিব লাগিব, মানে তাতে এইটো আৱিষ্কাৰ হৈছিলে। মানে তাৰ আগৰ যিটো সভ্যতা আছিলে, তাৰ আগৰ যিটো এৰা আছিলে, সেই এৰাটোত কি হয় জেনেৰেলি মানে এইবিলাক বস্তু মানে উদ্ধাৰ কৰিব পৰা নাযায়, মানে নাইকিয়া হৈ গ'ল, মানে ধ্বংস হৈ গ'ল, বুজিছা। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ আৰু ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ আৰু আৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে আৰু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। এয়াই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। মানে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ, ইছলামীয় কৃষ্টি সংস্কৃতি বা ইছলামীয় যি ভাস্কৰ্য তাৰ মানে মূল সম্পদ, মানে মূল গঠন, মানে মূল বস্তুটো। মূল সম্পদ বুলি কোৱাৰ লগে লগে তোমালোকে যিখন কথা ভাবি নল'বা, মানে মূল সম্পদ মানে কনচেপ্টটো মানে মূলত আহে। মানে এতিয়া আমাৰ বৈষ্ণৱ ধৰ্মৰ মূল কি? এনে যদি কোৱা হয় বৈষ্ণৱ ধৰ্মৰ মূল কি বাৰু? তোমালোকে এনেই চিন্তা কৰি চাবাচোন, শংকৰদেৱ মাধৱদেৱৰ কথা যদি পঢ়া, চ' তেতিয়া এইবিলাক কথা ভালদৰে বুজি পাই যাবা। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? উত্তৰ হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে, এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। আৰু এই দুইবিধ ছবি একেলগতে অংকিত হৈছে। মানে অজন্তা ছবি বুলি কোৱাৰ লগে লগে তোমালোকে নিজৰ কিতাপখনত মন কৰিবা। মই ক্লাছ 10 পাছ কৰি অহা আজি 5 বছৰ হ'ল, গতিকে মোৰ ভালদৰে মনত নাই। এতিয়া অজন্তাৰ যিবিলাক ছবি, সেই ছবিবিলাকত সন্ন্যাস জীৱন, সেই ছবিবিলাকত মানে এইটো প্ৰতিফলিত হয়। সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন, এই দুইটা বস্তু মানে তাত কি হয়? প্ৰতিফলিত হয়, মানে ৰিফ্লেক্ট হয় তাৰ পৰা। অ'কে, চ' নেক্সট ডোখৰ তোমালোকে লিখো বুলি ক'লেও পাৰা যে দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ এইডোখৰ নিজে ষ্টাডি কৰিব লাগিব তোমালোকে। নতুবা 1 নম্বৰ প্ৰশ্ন যদি আহে তেনেহ'লে লিখিবা এটা হৈছে সন্ন্যাসী জীৱন, সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। পাৰিবা চাগে? অ'কে, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ, নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছে। মানে সমন্বয় হ'ব লাগে। এতিয়া চোৱা, ভাৰতবৰ্ষত অকল কি হিন্দু আছে নেকি? ভাৰতবৰ্ষত হিন্দু, মুছলিম, খ্ৰীষ্ট, শিখাই, বৌদ্ধ ধৰ্ম, বিভিন্ন ধৰ্মৰ বিভিন্ন ৰিলিজিয়াছ টাইপৰ মানুহ আছে। অ'কে, এতিয়া প্ৰত্যেকৰে ধৰ্মক সন্মান জনোৱাটোহে আমাৰ মূল মানে চিন্তা হ'ব লাগে। আমি প্ৰত্যেকৰে ধৰ্মক ৰেচপেক্ট কৰিব লাগে। মই এজন হিন্দু মানুহ, মই হিন্দু ধৰ্মটোক লৈ পিনে গৌৰৱ কৰিলে নহ'ব। মই এজন ইছলাম ফ্ৰেণ্ডৰ, মোৰ যিসকল মুছলমান বন্ধু আছে তেওঁলোকৰ ধৰ্মটোকো মই ৰেচপেক্ট কৰিব লাগিব। অ'কে, চ' গান্ধীজীৰ মূল আদৰ্শটো আছিলে এইটো। অ'কে, এইবিলাক নিজে পঢ়িবা, পঢ়িলে বুজি পাবা। অ'কে, চ' এটা কথা তোমালোকে মন কৰিবা, পৃথিৱীত নলেজতকৈ ডাঙৰ বস্তু নথিং ইজ বিগাৰ দেন নলেজ। তোমাৰ যদি জ্ঞান থাকে জ্ঞান থাকিলে তুমি যিকোনো কাম কৰিব পাৰিবা। কেনেকৈ পাৰিবা চোৱা, মই মোৰ নিজৰ ব্যক্তিগত কথা কৈছোঁ হা। মই LSD ফৰ্মুলা মতে চলোঁ। LSD মানে কি জানা? L মানে হৈছে লাৰ্ণ, প্ৰথমতে তুমি শিকা। LS মানে হৈছে সৰস্বতী, শিকিলে তোমাৰ ওচৰলৈ সৰস্বতী আহিব। অ'কে, আৰু D মানে হৈছে ধন, প্ৰথমতে লাৰ্ণ কৰা, শিকিলে তোমাৰ ওচৰলৈ সৰস্বতী আহিব। সৰস্বতী মানে কি? জ্ঞান আহিব। অ'কে, জ্ঞান আহিলে তুমি কি কৰিব পাৰিবা? আৰ্ণ কৰিব পাৰিবা। অ'কে, LSD, D মানে কি? ধন মানে কি? ধন মানে হৈছে ইনকাম কৰা। বুজি পাইছা? সেইকাৰণে LSD ফৰ্মুলাত চলা, প্ৰথমতে শিকা, লাৰ্ণ কৰা। পৃথিৱীত কথা শিকি, পৃথিৱীত জ্ঞান অৰ্জন কৰি তুমি শেষ কৰিব নোৱাৰা। অ'কে, এলবাৰ্ট আৰ্ণষ্টাইনে তেওঁৰ মাইণ্ডৰ কেৱল মাত্ৰ 1% ব্যৱহাৰ কৰিছিলে। তুমি যদি 2% ব্যৱহাৰ কৰিব পাৰা, এলবাৰ্ট আৰ্ণষ্টাইনতকৈ চোকা হৈ যাবা। চোকা মানে কি? তোমাৰ মাইণ্ডটো বহুত ফাষ্টলি ৱৰ্ক কৰিব। অ'কে, চ' এইবিলাক কথা ভালদৰে পঢ়িবা, শুনিবা, ভালদৰে বুজি পাবা, লাইফত আগুৱাই যাব পাৰিবা। অ'কে, চ' নেক্সট পইণ্টটো মন কৰা, তাৰে বৰ্তমান সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ'ব। ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ'লে ভাস্কৰ্যৰ কলাৰ দৰে নতুন সংস্কৃতি নে সমূহীয়া জীৱন সম্পদ হ'ব লাগিব। সেই বিষয়ে অকণো সন্দেহ নাই, ই সমন্বয় বস্তু হ'ব, জনসাধাৰণৰ বাছনীয় সম্পদ। এইটো ভুল হ'ল লিটবিগৰ্ডে। স্থান আৰু কালজীয় শিল্পৰ প্ৰচেষ্টা জিউলাও। এতিয়া জিউলা মানে তোমালোকে হয়তো বুজি পোৱা নাই। তাৰমানে চোৱা, ইয়াত কি কৈছে গান্ধীজীৰ মতে, একৰ্ডিং টু দ্য মহাত্মা গান্ধীৰ দৰে আমাৰ নতুন যুগৰ, এতিয়া মহাত্মা গান্ধীৰ পৰা আজিৰ পৰা বহুত বছৰ আগতেই তেওঁ দেহান্ত হৈ গ'ল, ঢুকালে। এতিয়া তেওঁৰ মতে সেই সময়তে তেওঁ কি কৈ থৈ গৈছিলে বাৰু? আমাৰ সংস্কৃতিবিলাক হয় বেলেগ বেলেগ হয়, আমাৰ নীতি আদৰ্শবিলাক অলপ বেলেগ, আমাৰ নিয়ম কানুনবিলাক অলপ বেলেগ, কিন্তু আমাৰ মাজত এটা ভাতৃত্ববোধ থাকিব লাগে। বুজিছা? চ' সেইটোৱে হৈছে, বেছি টান নহয়, বেছি টাফ নহয়। মানে এতিয়া কুৱেশ্যনটো যে আনচাৰটো এনেকুৱা ধৰণে লিখা আছে বুলি যে তুমি এনেকুৱা ধৰণে যে পৰীক্ষাত লিখিবা সেইটো কথা নহয়। তুমি যদি মূল ভাৱটো বুজি পাই যোৱা, তেতিয়া তুমি
নিজৰ ববীয়াকৈ এডিট কৰিব পাৰিবা ন তুমি যি ধৰণে ফটো এডিট কৰা ভিডিঅ' এডিট কৰা ন তেনেকুৱা ধৰণে তুমি এডিট কৰিব পাৰিবা নিজৰ আইডিয়াছবিলাক তাত ভৰাব পাৰিবা ৰাইট চ' আমাৰ থিংকিংবিলাক একচুৱেলি তেনেকুৱা হ'ব লাগে যে পলাশ দাদা ইয়াত যেনেকুৱা দেখাই দিছে আমি তেনেকুৱাই লিখিম চ' তেনেকুৱা নকৰিবা নিজৰ অলপ ক্ৰিয়েটিভিটি তাতে জইন কৰি দিবা তাৰ পৰা চাবা তোমালোকৰ তাত যদি 5 নম্বৰ আহে 5 নম্বৰ যদি নোপোৱা তেতিয়া চাবা সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ মানে এইটো সম্ভৱতঃ দেই এইটো মানে একদম চিয়'ৰ নহয় চিত্ৰশিল্পই বেছি স্থায়ী কিয় স্থায়ী বাৰু চিত্ৰশিল্প চোৱা কিটছে গেছিয়ান আৰ্ণ কবিতাৰ জৰিয়তে ইয়াৰেই জয়গান গাইছে কিটছৰ বিষয়ে তোমালোকে পঢ়িবা অ'কে চাৰ্লছ ডাৰউইন আৰু কিটছ এইবিলাক মানে বহুত ডাঙৰ ব্যক্তি হয় যিবিলাক ব্যক্তিৰ নীতিৰ আদৰ্শ আমি সকলোৱে অনুকৰণ কৰা উচিত আমি এলবাৰ্ট আইনষ্টাইন এজন চাইণ্টিষ্ট বুলি চিনি পাওঁ টমাছ আলভা এডিছনক এজন চাইণ্টিষ্ট হিচাপে চিনি পাওঁ নহয় জানো নিউটনক আপেলটো তললৈ সৰি পৰিলে সি গ্ৰেভিটি ডিছকভাৰ কৰিলে আমি তেনেকৈহে চিনি পাওঁ বাট এইবিলাক এটা এইটো এটা সূত্ৰ হয় ল হয় এইটো এটা নেচাৰ হয় এইটো এটা ওপৰলৈ বস্তু এটা দলিয়ালে তলতে ঘূৰি পৰিবহি বিকজ অফ গ্ৰেভিটি কিন্তু আমি হৈছোঁ হিউমেন বিং আৰু আমি আমাৰ লাইফটোক গ্ৰ' কৰিবৰ কাৰণে আমি সমাজ এখনত ভালকৈ থাকিবলৈ হ'লে আমি এইসকল ব্যক্তিক অনুকৰণ কৰা উচিত ৰাইট মহাত্মা গান্ধী আব্দুল কালাম কিটছ চাৰ্লছ ডাৰউইন এইসকল ব্যক্তিক আমি অনুকৰণ কৰাটো উচিত আৰু চিত্ৰশিল্পক কিয় স্থায়ী বুলি কৈছে তোমালোকৰ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় তোমালোকে মনত ৰখালা যে কি চিত্ৰশিল্প ডেটছ ইট বাট এইটো এনাফ নহয় কেলে এনাফ নহয় জানা বিকজ কিয় স্থায়ী নহয় কুৱেশ্যনটো তুমি কৰিব লাগিব ষ্টাৰ্ট উইথ হোৱাই মই ৰিচেণ্টলি এখন কিতাপ পঢ়ি আছিলোঁ নামটো ষ্টাৰ্ট উইথ হোৱাই মানে আৰম্ভ কৰা কিয়ৰ দ্বাৰা কিয় চিত্ৰশিল্প মানে চিত্ৰশিল্পক স্থায়ী শিল্প বুলি কোৱা হয় চ' তোমালোকৰ যদি মাইণ্ডটোত যদি এনেকুৱা যদি তোমালোকে অলপ অলপ মানে যদি এনেকুৱা ধৰণৰ থিংকিংবিলাক হয় ন তো লাইফত বহুত গ্ৰ' কৰিব পাৰিবা মানে তোমালোকৰ মাইণ্ডটো ন বহুত স্মাৰ্টলি ৱৰ্ক কৰিব ঠিক আছে অ'কে চ' ইয়াৰ মূল ভাৱটো এইটোৱেই যে চিত্ৰশিল্পক এইটো কাৰণে স্থায়ী শিল্প বোলা হয় যে তোমালোকে মন কৰা এনেই জাষ্ট নিজে এনালাইজ কৰা কথাষাৰ তোমালোকে শিল্পৰ ভিতৰত সাহিত্যও পৰে ৰাইট গীত মাত কথা এইবিলাকো পৰে কিন্তু এইবিলাক ক্ৰম বিকাশ হৈ থাকে এভলিউশ্যন হয় চেঞ্জ হৈ থাকে কিংবদন্তি টাইপৰ মানে টাইম টু টাইম চেঞ্জ হয় এতিয়া আগতে শংকৰদেৱে যিখিনি লিখি থৈ গৈছিলে তেওঁৰ যিখিনি মূল মন্ত্ৰ আছিলে মূল ধাৰা আছিলে আজি হয়তো তাৰ হয় এতিয়াও তাৰ প্ৰভাৱ আছে কিন্তু চেঞ্জ হৈ থাকিলে বস্তুটো তেখেতৰ মূল মন্ত্ৰটো যি আছিলে আজি সমাজখনে তাৰ মানে শংকৰদেৱৰ যিটো মূল মন্ত্ৰ আছিলে সেইটো চেঞ্জ কৰি পেলালে ৰাইট কিন্তু চিত্ৰৰ লগত তেনেকুৱা নহয় এতিয়া অজন্তাৰ যিখিনি ছবি সেই তেতিয়াৰে ছবি হয় বুজিছা আৰু সেই ছবিবিলাকৰ দ্বাৰা সেই সময়ৰ মানুহবিলাকে কেনেকৈ থিংকিং কৰিছিলে মানুহবিলাকৰ আইডিয়াবিলাক কেনেকুৱা আছিলে ৰাইট সেইবিলাক কথা মানে আমি গম পাওঁ মানে এইটো এভলিউশ্যন নহয় এইটো কিংবদন্তি টাইপৰ নহয় মানে টাইম টু টাইম যে চেঞ্জ হৈ থাকিব অ'কে চ' ইজি হয় ইয়াৰ ফ'কাছ কৰিবা ভালদৰে পঢ়িবা ইয়াৰ লাইফত বহুত আগুৱাই যাব পাৰিবা অ'কে চ' মই তোমালোকৰ এতিয়া নেক্সট যিখিনি কুৱেশ্যন আহিব এইকেইটা তোমালোকৰ মই অলপ স্কিপ কৰিম বিকজ কিয় কৰিছোঁ এইকেইটা মানে তোমালোকে নিজৰ কিতাপতো পাবা অ'কে চ' 10 নম্বৰ কুৱেশ্যনটো মই স্কিপ কৰিছোঁ তাৰপৰা 11 নম্বৰ কুৱেশ্যনটো মই স্কিপ কৰিছোঁ এইখিনি তোমালোকে ভিডিঅ'টো প'ষ্ট কৰিবা স্ক্ৰীনশ্বট ল'বা আৰু মই তোমালোকক প্ৰেফাৰ কৰিম তোমালোকে পাৰিলে কিতাপখন ডাউনলোড কৰি ল'বা বুকত তোমালোকৰ কাৰণে বনোৱা আছে তোমালোকৰ কাৰণে ডাউনলোড লিংক ভিডিঅ' তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে ডেছক্ৰিপশ্যনত গৈ তোমালোকে ডাউনলোড কৰিবও পাৰিবা বৰ বেছি টাফ কাম নহয় 100 ৰুপিজ পে' কৰিলে ডাউনলোড কৰিব পাৰিবা আৰু সেইখন তোমালোকে নিজৰ মোবাইলত লৈ ঘূৰি ফুৰিব পাৰিবা য'লৈ যোৱালৈকে মোবাইলটো লৈ যোৱা কিতাপ পঢ়ি থাকা অ'কে চ' ডাউনলোড কৰি ল'বা যদি সম্ভৱ হয় অ'কে চ' সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য কিতাপতো আছে তাৰপিছত তোমালোকে ইয়াৰ পৰাও এনেকুৱা ধৰণে ল'ব পাৰিবা আৰু তোমালোকে বুকখন ডাউনলোড কৰি লৈ ল'বা কিতাপখন অনলি 100 ৰুপিজ যদি পচিবল হয় তোমালোকে গুগল পে' ফোনপে' যিকোনো উপায়ৰ দ্বাৰা তোমালোকে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এনি কাৰ্ড ইউজ কৰি পিনে এনি নেট বেংকিং চিষ্টেম ইউজ কৰি ডাউনলোড কৰিব পাৰিবা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে অ'কে চ' এইখিনি তোমালোকৰ কাৰণে মই PDF-টোত বনাবৰ কাৰণে মানে কিতাপখনত লিখিবৰ কাৰণে মই তোমালোকক এনেকুৱা ধৰণে গোটেইখিনি A to Z কুৱেশ্যন আনচাৰ তোমালোকৰ কাৰণে ইয়াতে দেখুৱাই দিছোঁ এনেকুৱা ধৰণে যিহেতু তোমালোকক সকলো কুৱেশ্যন আনচাৰ মই প্ৰভাইড কৰিবলগীয়া হয় অ'কে চ' এইখিনি স্কিপ কৰি দিলোঁ এইখিনি তোমালোকে ডাউনলোড কৰি ল'বা অ'কে অজন্তাৰ গুহাত চিত্ৰশিল্পৰ এটি বিৱৰণ দিয়া নতুবা আগবঢ়োৱা এই প্ৰশ্নটো তোমালোকৰ
কিতাপত মন কৰিবা, কিতাপতো আছে, উত্তৰটো চবা, উত্তৰটো কিতাপতে পাই যাবা। অ'কে, একেবাৰে ইজি হয়। এতিয়া অজন্তা গুহাবোৰত দুটা ছবি প্ৰতিফলিত হৈছে। মই তোমালোকৰ কুৱেশ্যন আনচাৰটো কৈয়ে দিছোঁ, লিখাখিনি বাৰু তোমালোকে নিজে লিখি ল'বা। বাট ইয়াৰ কুৱেশ্যন আনচাৰটো কিছুমানে ভিডিঅ'টো স্কিপ কৰি চাই, পূৰা একদম কুৱেশ্যন আনচাৰখিনি তোমাৰ কাৰণে স্কিপ কৰি চাই। বাট তেনেকুৱা নকৰিবা, লোকচান তোমালোকৰ। আজি লিখিবা, কাইলৈ পাহৰি যাবা। পৰীক্ষাত গোটেই কিতাপখন যেতিয়া মুখস্থ কৰি যাবা ন, তেতিয়া তোমালোকৰ কিন্তু মাইণ্ডটো বেয়া হৈ থাকিব। অ'কে, সেইটো কাৰণে তোমালোকে বুজি পাব লাগিব ন, আৰু সেই বুজি পাবৰ কাৰণে মই তোমালোকৰ কাৰণে ভিডিঅ'বিলাক অলপ এক্সপ্লেইন কৰি পঢ়াওঁ। আৰু তোমালোকে ইউটিউবত কোনো এজন টিচাৰে তোমালোকে কেনেকুৱা ধৰণে ইমান ফ্ৰীলি কণ্টেণ্ট মানে প্ৰভাইড নকৰে। অ'কে, হয় প্ৰভাইড কৰিব, বাট পেইড কণ্টেণ্ট হ'ব। বাট মই তোমালোকৰ কাৰণে ফ্ৰীতে আপলোড কৰি আছোঁ ন, ফ্ৰীতে প্ৰভাইড কৰি আছোঁ। চ' অজন্তাৰ ছবিবোৰত দুটা চিত্ৰ আমি দেখোঁ। এটা হৈছে সমূহীয়া জীৱন, আনটো হৈছে সন্ন্যাসী জীৱন। মানে ইয়াত চোৱা, সমূহীয়া জীৱন, সন্ন্যাসী জীৱন, সেই সময়ত অজন্তাৰ যিবিলাক ছবিবিলাকত আমি সেই সময়ৰ যিবিলাক মানুহবিলাকে কেনেকৈ থিংকিং কৰিছিলে, তেওঁলোকে ধ্যান, তাৰপিছত যৌনতা, এইবিলাকৰ ওপৰতো তেওঁলোকে মানে গুৰুত্ব আৰোপ কৰিছিলে। অ'কে, এণ্ড মানে কাৰ কেনেকুৱা ধৰণৰ নীতি হ'ব, মানে সমূহীয়া জীৱনত আমি কেনেকৈ থাকিব লাগিব, চ' সকলোবিলাক কনচেপ্ট মানে আমি দেখি পাওঁ অজন্তাৰ ছবিবোৰত। অ'কে, চ' ইমানেই লিখিবা, বৰ বেছি টান নহয়। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। এইটো তোমালোকে লিখিব পাৰা, কিতাপতে মন কৰিবা, কিতাপতো পাবা। অ'কে, ইয়াত তোমালোকে সেই সময়ৰ যিসকল স্কলাৰ মানে কি বাৰু, স্কলাৰ মানে হৈছে পণ্ডিত, বিদগ্ধ পণ্ডিত, সেই স্কলাৰসকলৰ যিসমূহ নোট, যিসমূহ টোকা, সেই টোকাসমূহত পাই যাবা। অ'কে, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তুৰ আমাৰ চকুত পেলাইছে লিখা, নতুবা পেলাই বুলিছে, সেনেকুৱা ধৰণে আহিব পাৰে। ভাৰতীয় উচ্চাংগ সংগীত দক্ষিণাত্যৰ ভাস্কৰ্যত কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে আমি এক উৰণীয়া ভাৱৰ সংযোগ পাওঁ। ইয়াকেই দূৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি। চ' তোমালোকে যদি উত্তৰ ভাৰতৰ সংগীতবিলাক মন কৰা, মানে এটা বৰ মৃদু সুৰ, তোমালোকক এখন মই ফিল্ম ছাজেষ্ট কৰিম হা, এটা ৱেব ছিৰিজ হয়। তোমালোকৰ ওচৰত যদি এমেজন প্ৰাইমৰ ছাবস্ক্ৰিপশ্যন আছে, দেন ইউ কেন ৱাটচ। নামটো হৈছে বণ্ডিত এনেকুৱা ধৰণে আছে নামটো, চৰি। সেই ফিল্মখন চাবা তোমালোকে। একচুৱেলি হোৱাট ইজ মিউজিক, এতিয়া ৰাজস্থানলৈ যদি তোমালোকে যোৱা, চাউথ ইণ্ডিয়াত যদি যোৱা, অ'কে, চ' তোমালোকে মানে সংগীত, আমি এতিয়া ডিস্কো ভণ্টি নানাচিবা বেয়া লাগে, সেইবিলাকক আমি গীত বুলি কওঁ। বাট ডেট ইজ নট মিউজিক। মিউজিকটো এটা ট'টেলি এটা ডিফাৰেণ্ট বস্তু হয়। এতিয়া আজিকালি যিবিলাক ওলাইছে, এইবিলাক মিউজিক নহয়। অ'কে, মিউজিক এটা যাদু হয়, ঠিক আছে, ওৱান কাইণ্ড অফ মেজিক, ৰাইট। চ' এইবিলাক লিখিবা এনেকুৱা ধৰণে মই তোমালোকক দেখাই দিছোঁ। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। এইখিনি তোমালোকক মই এক্সপ্লেইন কৰি নিদিওঁ, তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা। ডেছক্ৰিপশ্যনত লিংক আছে, বাৰে প্ৰতি একেটা কথাই কৈছে, তোমালোকে সেইখন লৈ ল'বা। অ'কে, চ' এইখিনি কথা লিখিবা। মানে এইখিনি তোমালোকৰ কাৰণে মই ইণ্টাৰনেটৰ পৰা লৈছোঁ এণ্ড নিজে ষ্টাডি কৰিছোঁ, আৰু মোৰ নিজৰো আছিলে আগৰ। অ'কে, চ' এইখিনি তোমালোকৰ কাৰণে স্কিপ কৰি দিছোঁ। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, এইটো আছে ব্যাখ্যা কৰা। চ' ইম্পৰ্টেণ্ট হয়, গতিকে চাবা। এইখিনি তোমালোকৰ কাৰণে ইয়াতে দিয়া হৈছে, ঠিক আছে। আৰু ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উখান পতন, ভঙা গঢ়াৰ বুৰঞ্জী। এইটো তোমালোকৰ কাৰণে ইয়াতে দেখুওৱা গৈছে, চোৱা। এইখিনি মানে তোমালোকে এটা মন কৰিবা কিন্তু হা, যেতিয়া নেকি আমি পয়েমবিলাকৰ ব্যাখ্যা কৰা লিখোঁ ন, অতীত কবিতা ফাঁকি বুলি লিখোঁ, কিন্তু ইয়াত কি লিখিবা, কথা ফাঁকি। বাকীখিনি ইয়াত যেনেকুৱা ধৰণে আছে তেনেকুৱা ধৰণে লিখিবা, অলপ পঢ়িবা, শুনিবা, বুজি পাই যাবা। একেটাই হয়, কনচেপ্ট একেটাই হয় মানে, ঠিক আছে। সকলো আৰ্টৰ মূলতে দুই বিপৰীত পন্থাই কাম কৰা দেখা যায়, এইটো তোমালোকে লিখিবা, ঠিক আছে। সন্ধি ভাঙা আৰু পাতা, এতিয়া এইখিনি তোমালোকে চাই থৈ দিবা, তোমালোকৰ লিখিবলৈ আহে কেতিয়াবা। সংস্কৃতি, সমযোগ স্কৃতি, তাৰপৰা সমন্বয়, সমযোগ অন্বয়, এনেকুৱা ধৰণে লিখিবা। তাৰপৰা বিশেষণৰ পৰা বিশেষ্যলৈ নিয়াকেইটাও ইয়াত এনেকুৱা ধৰণে তোমালোকৰ কাৰণে দেখুৱাই থৈ দিয়া আছে, এইকেইটাও লিখিবা এনেকুৱা ধৰণে। অ'কে, চ' বন্ধু বান্ধৱীসকল, এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন আনচাৰ। মই তোমালোকৰ ব্যাখ্যা কৰাকেইটা স্কিপ কৰি দিলোঁ, বিকজ এইকেইটা তোমালোকে পঢ়িলেই পাৰিবা। মই বেছি মানে টাফ কথা নাই এক্সপ্লেইন কৰিবলগীয়া, আৰু যিমানখিনি এক্সপ্লেইন কৰিবলগীয়া আছিলে মই তোমালোকৰ অলৰেডি কৰি আহিলোঁ, নহয় জানো। আৰু তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা বুলি আশা থাকিল, আৰু সেইটো যদি ডাউনলোড কৰি লোৱা, তোমালোকে নিজৰ মোবাইলত কিতাপখন লৈ ঘূৰিব পাৰিবা। অ'কে,
So thanks for watching this video আৰু ভিডিঅ'সমূহ তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মই তোমালোকৰ ক্লাছ 10ৰ গোটেইকেইটা কোৰ্চ বনাই থৈ দিছোঁ তোমালোকে জাষ্ট ইউটিউবত গৈ চাৰ্চ কৰিবা মোৰ নামটো চাৰ্চ কৰিবা পলাশ চাংমাই ওকে তাৰপিছত তোমালোকে কোনটো কোৰ্চ বিচৰা নাম লিখি দিবা যদি ছ'চিয়েল সায়েন্স বিচৰা পলাশ চাংমাই ক্লাছ 10 মাৰিবা ছ'চিয়েল সায়েন্স মাৰি দিবা আহি যাব তোমালোকে যদি ইংলিছ বিচৰা পলাশ চাংমাই ক্লাছ 10 ইংলিছ মাৰিবা আহি যাব তাৰপৰা তোমালোকে যদি হিন্দী বিচৰা পলাশ চাংমাই ক্লাছ 10 হিন্দী মানে মোৰ নামটো লিখিবা তোমালোকৰ শ্ৰেণীটো লিখিবা তাৰপিছত সাবজেক্টটো টাইপ কৰি দিবা তোমালোকৰ আগত A to Z কুৱেশ্যন আনসাৰ আহি যাব যিটো চেপ্টাৰ বিচৰা সেইটো চেপ্টাৰ মাৰি দিবা চেপ্টাৰ 1 লাগিলে 1 মাৰি দিবা তোমালোকৰ ফ্ৰণ্টত সকলো আহি যাব ওকে সো বন্ধু বান্ধৱীসকল থ্যাংকস ফৰ ওয়াচিং দিস ভিডিঅ'